নমস্কাৰ বন্ধুসকল, কেনেকুৱা খা খবৰ? বহুত দিনৰ মূৰত আপোনালোকক দেখা পাইছোঁ, লগ পাইছোঁ আৰু কৰিছোঁ। এতিয়া মেইন কথাটো কি হ'ল জানে নাই? প্ৰথমতে আপোনালোকক দেখুৱাই দিছোঁ, এনেকুৱা বেপাৰবিলাক আপোনালোকৰ তাত আছে নাই? এইটো কি হয় বাৰু চাওক। চুলি বিক্ৰী কৰি যে বস্তু লয় বাচন, গাঁৱে গাঁৱে যায় নাই? কমেণ্ট কৰি জনাব দেই। আৰু এইপিনে আমাৰ এইটো চাওক মেকুৰী। একো নাই, আজি ভিডিঅ'টোত বিশেষ একো নাপাব। এইটো এইপিনে মেকুৰী, এইপিনে ফেনখন হুৰুৱাই চলি আছে। আগতে দেখা পাইছিলে পুৰণা ঘৰটো, ভিডিঅ'টো আপোনালোকৰ আছে ইয়াত ডেছক্ৰিপশ্যনৰ লিংকত থাকিব, বা আপোনালোকে মোৰ ভিডিঅ' চেনেলত গৈ চাব পাৰিব। এইপিনে খানা বনাইছে। যাওক, ঘৰ বনোৱাটো সম্পূৰ্ণ হোৱাগৈ নাই, লিণ্টাৰ ওপৰ পাই গ'ল আৰু লাহেকৈ আমি ইয়াত টিংটো মাৰি পেলাই এখন দৰ্জা লগোৱাই নাই, এখন দৰ্জা লগাইছোঁ আৰু ইয়াত ডাইৰেক্ট সোমাই গ'লোঁ। এতিয়া চাওক, এখন চোফা, এখন বিচনা, এখন বিচনা আৰু এইপিনে খানা বনোৱা ব্যৱস্থাটো ইয়াতে কৰি দিয়া হৈছে। খিৰিকী লগাব মানে ডাইৰেক্ট এনেকৈ টিংটোৰ ওপৰত দি দিছোঁ, বাঁহৰ ওপৰত আছেই, দেখা পাইছেনে? গতিকে সেইটোৱে আৰু কেছটো। আৰু এতিয়া কথাটো কি হ'ল চাওক, কি ক'ম আৰু ৰ'ব যাবলৈ হোৱা নাই। এইখিনিতে আৰু এটা কাহিনী এটা আছে, মই দেখুৱাই লওঁ চাব দেই। মই আমাৰ ঘৰটো ভগা চিগা, তাৰ মাজতে দেখুৱাইছোঁ চাওক। এইকণতে আমাৰ আছে, এইপিনে ফাদাৰৰ ফটো ডাঙৰকৈ এখন বনাই থোৱা আছে, আৰু এইপিনে আমাৰ তিনিটা ফটো, এইপিনে লক্ষ্মী ফটো, ঠিক আছে। আৰু চাওক, তাৰ মাজতে দেখুৱাইছোঁ এইখন টেণ্টাৰেন, এইখন হৈছে মোৰ টেবুল। চাওক, টেবুলতে মই বস্তু দেখুৱাই দিছোঁ, কিছুমান বস্তু ইয়াতে আছে চাওক। এইটো অলপ লাইট পৰি আছে এতিয়া চাওক। এইপিনে হৈছে শ্ৰীকৃষ্ণই নমো, তাৰপিছত এইপিনে আছে এয়া নিহাৰৰ তেলৰ বটল, আৰু এইপিনে আছে এইটো মানি প্লেণ্ট, ঠিক আছে। এইপিনে কলম থোৱা, এইপিনে কলম, এইপিনে এইটো ফিংগাৰপ্ৰিণ্ট ডিভাইচ এটা আছে দোকানৰ, এইপিনে ট্ৰেডিং এখন কিতাপ এখন আছে, বাৰু যাই হয় ষ্টাম্প চিষ্টেম, এইপিনে ধূপ আছে, আৰু এইপিনে নাইন কবচ থোৱা আছে। গা পা ধুইহে এখন চুব লাগিব দেই। আৰু এইটো চাওক, এনেকুৱা এটা ঘৰ বনাবলৈ সপোন আছে। অইনে অট্টালিকা দেখুৱাই, ভাল ভাল টেবুলবিলাক দেখুৱাই থাকে, আৰু ঘৰটোৰ কেনেকুৱা দেখুৱায়। আৰু আমাৰ ঘৰৰ টুৰটো দেখুৱাই দিছোঁ। প্ৰথমতে মোৰ টেবুলখন দেখুৱাই দিছোঁ, টেবুলখন কেনেকুৱা। এইখন টেবুলতে পঢ়ি শুনি মই আগতে এতিয়ালৈকে হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ, BA পাছ কৰিব নোৱাৰিলোঁ। তাৰ তলতে এইটো পানী বটল এনেকৈ ৰখা হৈছে, দেখা পাইছে। এখন টুল, আৰু এইপিনে এইটো হৈ গ'ল আমাৰ মেও, আৰু এইপিনে চাওক ইয়াত প্লাষ্টিক, এইপিনে থোৱা বস্তু, আৰু এইপিনে চাওক এইখন এখন টেবুল ধুনীয়াকৈ মই দেখুৱালোঁ। এবাৰ মই দেখুৱাই দিছোঁ ধুনীয়াকৈ চাওক। এইপিনে ঘৰ আছে। ৰ'ব, এইখিনিতে আৰু এটা বস্তু দেখুৱাই দিওঁ আপোনালোকক। খানা এইপিনে মাজে বনাইছে কি চাওক, এইটো ভাত হৈ গ'ল। এতিয়া মই দাঙি পেলাই দেখুৱাই দিম আপোনাৰ। এইটো চাওক, ইয়াত কি বনাইছে চাব দেই। গৰম হৈ আছে, দেখা পাইছে। এইটো হৈ গ'ল কঁঠালৰ চব্জি, আৰু লগতে ইয়াত ডিম চিম দিছে চাগে, কি দিছে নাজানো। এইটো কঁঠালৰ চব্জি। আপোনালোকৰ ফালে কঁঠাল থাকে, আপোনালোকে পকিলে খায়, আৰু আমি কঁঠাল ভাজি খাওঁ কেঁচাই। গতিকে আপোনালোকে খাই নাখায় কমেণ্ট এটা কৰি জনাব দেই, আৰু কেনেকুৱা লাগে খাই জনাব। আৰু এইটো চাওক, চব্জিটো হৈ আছে, আৰু বিশেষ একো নাই। কঁঠালৰ কলি কি বুলি কয় কমেণ্ট এটা কৰি জনাব, ঠিক আছে। আৰু এইপিনে মেও দিছে, এইটো টাইগাৰ বুলি কওঁ, টাইগাৰ ধুনীয়াকৈ শুই আছে, এই মেও। তাৰপিছত এইপিনে মাজে বহি আছে। আৰু এতিয়া খানাটো হৈ গ'ল, খানাটো খাই পেলাই ভিডিঅ'টো আপলোড কৰি দিম। আৰু আজিলৈ ইমানেই আছিলে ভিডিঅ'টো। যদি চাই ভাল পাইছে লাইক কৰি দিব এটা।